চিনা নাছিলে আজি আপোনাক মই গুৱাহাটীত থাকোঁ মোৰ নিজাকৈ চেণ্টাৰ আছে কলা মন্দিৰ আৰু চবতকৈ আনন্দৰ বিষয় এটা আছে 2026 নৰ্থ ইষ্টৰ ভিতৰত কলা মন্দিৰ চিলেক্ট হৈছে মাষ্টাৰ ডিগ্ৰী চেণ্টাৰ আমাৰ চেণ্টাৰটো এই 2026 পৰা মাষ্টাৰ ডিগ্ৰী চেণ্টাৰৰ মাষ্টাৰৰ পৰীক্ষা হ'ব মিউজিকৰ যেটো মানে বহুত বছৰ আগত অসমত আছিল আজি নিয়াৰ এবাউট 12 ইয়াৰ্ছ এইটো বন্ধ আছিল এতিয়া আমাৰ ওপৰত দায়িত্ব দিছে কলা মন্দিৰৰ ওপৰত এইটো হোৱাৰ কাৰণে মই এজন তবলিষ্ট মই 4-5টা ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰা ভোকেল প্লাছ ৰবীন্দ্ৰ সংগীতত মই বিমিউজ ৰবীন্দ্ৰ সংগীতত মই অল ইণ্ডিয়া ষ্টেণ্ড কৰা গুৱাহাটীত মোৰ এইবাৰ এলাহাবাদৰ পৰীক্ষা দিছে নিয়াৰ এবাউট 500 ষ্টুডেণ্ট আৰু মোৰ ভাতকান্দিত চেণ্টাৰো আছে এলাহাবাদৰ বেছি স্যার আমি কেতিয়াবা দেখিব পাই যে আমি মাত্ৰ আমাৰ ল'ৰা ছোৱালীবিলাক মানে ষ্টেট লেভেলত গান কৰা তাৰপিছত আমি কেতিয়াবা মন বাবেলে ৰাইজৰ কেতিয়াবা আশা কৰে যে আমাৰ ইণ্ডিয়ান সবচেয়ে ডাঙৰ আইডি মাষ্টাৰ বা কি বুলি কয় এইটো গান গাবলৈ যায় অডিশ্যনত এইটো আমি অলপ কম দেখিব পাই আমাৰ অসমৰ পৰা খুব কমে যায় কাৰণ এইটোৰ কাৰণে বেলেগকৈ ট্ৰেইনিং ল'ব লাগিব যে মডাৰ্ণ চং না যিহেতু শাস্ত্ৰীয় সংগীত শিকিছে মডাৰ্ণ চঙৰ কাৰণে অলপ ট্ৰেইনিং ল'ব লাগিব আৰু 2 নম্বৰ হ'ল আৰু এটা খবৰ আছে আমাৰ কলা মন্দিৰৰ পৰা অল ইণ্ডিয়াত এবাৰ আমাৰ এই যে পৰীক্ষা চলি আছে 60 ইয়াৰ কেণ্ডিডেট আছে মই চাইছোঁ ইয়াতে তো 60 ইয়াৰত অল ইণ্ডিয়াত পজিশ্যন দিয়ে এলাহাবাদত আমাৰ চেণ্টাৰ এই বছৰ 4টা পুৰস্কাৰ আনিছে ডেন্সত কথক ডেন্সত 2nd অল ইণ্ডিয়াত ৰবীন্দ্ৰ ডেন্সত অল ইণ্ডিয়াত 1st আৰু নজৰুলত অল ইণ্ডিয়াৰ 3rd দুজন হৈছে এইটো আমাৰ অসমৰ গৌৰৱ যে আমাৰ চেণ্টাৰৰ পৰা মানে আনাটো মানে অসমৰ ছোৱালী আনিছে এইটো মই ভাব মানে চব আমাৰ টিচাৰক ৰিকুৱেষ্ট সিহঁতক এনেকৈ তৈয়াৰ কৰোঁ যাতে সিহঁতৰ আমাৰ এইটো চেণ্টাৰৰ পৰাও যাতে অল ইণ্ডিয়াত পজিশ্যন আনিব পাৰে ছিংগিং লেভেলত অলপ কমটি দেখি পাইছে কেনেকুৱা এলিজিবিলিটি ল'ব লাগে ছিংগিংটো ভকেলৰ কাৰণে গান গাবৰ কাৰণে না ভকেলৰ ভইচটোতো ভাল ভইচ বঢ়িয়া সিহঁতে খালি প্ৰেক্টিচটো আৰু অলপ কৰিলে আৰু ভাল হ'ব মই আজি ইয়াতে প্ৰায় নিয়াৰ এবাউট 15 ইয়াৰ্ছ পিছত মই আহিলোঁ আগতে আৰু এবাৰ আহিছিলোঁ কিন্তু তেতিয়া যিটো মই ষ্টেণ্ডাৰ্ড পাইছিলোঁ এতিয়াও বহুত ষ্টুডেণ্ট বাকী আছে এই চবৰ কাৰণে চবকৈ থৈছোঁ দেই হে তো অনলি 10 ষ্টুডেণ্ট আমি এতিয়ালৈ লৈছোঁ আগতকৈ অলপ হাই হৈছে যেন লাগে মোৰ কিন্তু কোৰ্চটো চিলেবাছটো কৰা নাই মই চব টিচাৰক অনুৰোধ কৰিম চিলেবাছটো কমপ্লিট কৰিলে আমাৰ ভাল লাগে তেখেতৰো চব টিচাৰৰো ভাল লাগিব যে এইটো যেন কমপ্লিট কৰে মোৰ আৰ্ণ ৰিকুৱেষ্ট থাকিব চব টিচাৰৰ প্ৰতি যে যে চিলেবাছটোৰ ওপৰত যাতে ধ্যান দিয়ে কেনেকুৱা লাগিছে যে এনে যিখন গাই আছে চব ল'ৰা ছোৱালী চুনেলা বেচুৰা নহয় কোনো মাত ভইচটো বহুত ধুনীয়া ভইচ ইহঁতে কৰিলে বহুত ওপৰত যাব পাৰিব সেইকাৰণে মই আকৌ ৰিপিট কৰি আছোঁ চিলেবাছটো কমপ্লিটটো বহুত জৰুৰী স্যার আজি এই চিৰাং ডিষ্ট্ৰিক্টত আহি চিৰাং ডিষ্ট্ৰিক্টৰ এনভাইৰনমেণ্টটো কেনেকুৱা দিছে যে বঢ়িয়া এনভাইৰনমেণ্ট বঢ়িয়া আৰু ইহঁতৰ হস্পিটেলিটি বহুত ভাল লাগিছে কি আশা কৰে যে গাৰ্জেনবিলাকক বহুত ভাল চব ভাল গাৰ্জেনবিলাক যে নিজৰ ল'ৰা ছোৱালীবিলাক আনিছে কেনেকুৱা লাগিছে বঢ়িয়া গাৰ্জিয়ান লৈ আহিছে এইটোতকৈ আৰু আনন্দৰ বিষয় একো নহয় বহুত ভাল থেংক ইউ ছাৰ